প্ৰথমতে আপোনালোকৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। তাৰ পৰা সাৰ্চ বাৰত লিখি দিব সেৱাচিটো আছাম বুলি। প্ৰথমৰ যোনটো ৱেবছাইটৰ লিংক আছে সেইটোত ক্লিক কৰি অপেন কৰি ল'ব। পেজখন অপেন হোৱাৰ পিছত কিনাৰত দেখিব আপোনালোকে লগ ইন ৰেজিষ্টাৰ চিটিজেন যোনটো অপশ্যন আছে সেইটোত ক্লিক কৰিব। যদি আপোনালোকৰ CSC ID আছে তেতিয়া CSCত ক্লিক কৰিব। তাৰপিছত এলাউ দা টাইম অপশ্যনটোত ক্লিক কৰিব। ইউজাৰ নেম আৰু পাছপৰ্টটো দি টিক কৰি চাইন ইনত ক্লিক কৰি লগ ইন কৰি ল'ব। একাউণ্টটো স্কিপত ক্লিক কৰিব, স্কিপ কৰি ল'ব। তাৰপৰা ইয়াত দেখিব হোম বুলি আছে, সেই অপশ্যনটোত ক্লিক কৰিব। তাৰ পৰা চাৰ্চ অপশ্যনটোত ক্লিক কৰি কাষ্ট চাৰ্টিফিকেট বুলি লিখি দিব। ইনচেছ অফ কাষ্ট চাৰ্টিফিকেট অপশ্যনটোত ক্লিক কৰিব। তাৰপৰা এপ্লাই নাও অপশ্যনটোত ক্লিক কৰিব। তাৰপৰা ইয়াত প্ৰথমতে আপোনালোকে ইয়াত চিলেক্ট কৰিব জাতি কোনটো হয়, OBC MOBC বা ST SC। তাৰপৰা আপোনালোকৰ এপ্লিকেণ্ট বা আপোনাৰ নামটো দি দিব। ঠিক আছে, লিংকটো চিলেক্ট কৰিব। তাৰ পৰা পান কাৰ্ড নাম্বাৰটো, তাৰ পৰা ইমেইল IDটো, তাৰপিছত ভোটাৰ কাৰ্ডৰ নাম্বাৰটো, তাৰপিছত ডেট অফ বাৰ্থটো, দেউতাৰ নামটো, মাৰ নামটো, পিছত আপোনালোকে কোনটো জাতিৰ লোক হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত এইটো নাই অহা বাৰু, তাৰ পৰা ঠিকনাটো দি দিব, হাউচ নাম্বাৰটো দি দিব। ঠিক আছে, তাৰপিছত ডিষ্ট্ৰিক্টটো দি দিব, তাৰপিছত চাব ডিষ্ট্ৰিক্ট দি দিব, তাৰপিছত আপোনালোকে ৰাজচক্ৰ ক'ত দিয়ে আৰু সমষ্টিটো দি দিব। তাৰ পৰা গাঁওখন বা টাউনখন লিখি দিব নামটো, তাৰপিছত থানাৰ নামটো দি দিব, পোষ্ট অফিচ নামটো দি দিব, তাৰপিছত পিনক'ডটো দি দিব। চব বহুৱাৰ পিছত এফালৰ পৰা চেক কৰি ল'ব কিবা ভুল হৈছে নেকি। চব চেক কৰাৰ পিছত ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি য়েছত ক্লিক কৰি দিব। তাৰপিছত বেলেগ এখন পেজ আহি যাব। প্ৰথমতে আপোনালোকে ইয়াত ফটো আপলোড কৰিব লাগিব। ঠিক আছে, তাৰপিছত আপোনালোকে চিলেক্ট কৰি এডমিট কাৰ্ডখন বা আধাৰ কাৰ্ড দি দিব। থাৰ্ড অপশ্যনটোত আপোনালোকে আধাৰ কাৰ্ড দি দিব। তাৰপৰা আপোনালোকে তাৰপিছত দেউতাৰ নাথাকিলে আপোনালোকৰ নিজৰ কাৰ্ড মানে অল কাৰ্ড চাৰ্টিফিকেটখন দি দিব। তাৰপিছত আপোনালোকে আগৰ কাৰ্ড চাৰ্টিফিকেটখনে দি দিব। তাৰ পৰা আপোনালোকে ইয়াত দিলেও হয় বা নিদিলেও হয়। যদি ভোটাৰ কাৰ্ড আছে তেতিয়া ভোটাৰ কাৰ্ড দি দিব পাৰে। তাৰপৰা ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে আকৌ প্ৰিণ্ট আউট অপশ্যন আহিব পাৰে। ঠিক আছে, প্ৰিণ্ট আউট ক্লিক কৰি ছাবমিটত ক্লিক কৰি দিব। তাৰ পৰা পে'মেণ্ট কৰিবলৈ আহি যাব। পে'মেণ্ট গেটৱে যোনটো অপশ্যন আছে তাত ক্লিক কৰিব। কানাড়া বেংক যোনটো অপশ্যন আছে সেইটোত ক্লিক কৰিব। এগ্ৰি অপশ্যনটোত ক্লিক কৰি প্ৰচিড পে'মেণ্ট অপশ্যনটোত ক্লিক কৰি অ'কেত ক্লিক কৰি দিব। স্ক্ৰীনশ্বট এটা লৈ ল'ব। তাৰপিছত বেলেগ এটা অপশ্যন আহি যাব এনেদৰে। এইটোত ক্লিক কৰি কমফৰ্ট পে অপশ্যনটোত ক্লিক কৰি দিব। লিভ পেজ অপশ্যনটোত ক্লিক কৰি দিব। তাৰ পৰা বেলেগ এটা পেজ আহি যাব। পে'মেণ্টত যোনটো অপশ্যন আছে ইয়াত UPI IDটো বহুৱাই পিনে আপোনালোকে ভেৰিফাই যোনটো অপশ্যন আছে সেইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে UPI এপটো অপেন কৰি ল'ব। আপোনালোকৰ গুগল পে' বা ফোন পে' তাত আপোনালোকে অপেন কৰাৰ পিছতে দেখি যাব 40 টকা এটা কাটিবলৈ আহে। আপোনালোকে পে' কৰি দিব পাছপৰ্ট মাৰি। ঠিক আছে, তাৰপৰা ডাইৰেক্ট এনেকৈ পেজখন আহি যাব। অলপ সময় পিছত আপোনালোকে হোম পেজত আপোনালোকে ষ্টেটাছটো চাব পাৰে এপ্লিকেশ্যনখনৰ। চ' পাব্লিক আজি ভিডিঅ'টোত ইমানে। যদি ভিডিঅ'টো আপোনালোকৰ কামত আহিল তেতিয়া ভিডিঅ'টো লাইক কৰি দিব। চেনেলটোত কোনোবাই নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।